চাওঁতে চাওঁতে বহাগৰ মাহটো শেষ হ'বৰে হ'ল যদিও আজি আমাৰ ডিপাৰ্টমেণ্ট অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগত বহাগৰ দুপৰীয়া শীৰ্ষক এটি অনুষ্ঠান আয়োজন কৰা হৈছিলে। ব'লকচোন আজি দিনটোত আমি কি কৰিলোঁ, কেনেদৰে ফূৰ্তি কৰিলোঁ, কি খালোঁ সকলোবোৰ একেলগে চাওঁ। Hi guys, মই বিৰুপন and welcome to a new mini vlog. আজিৰ অনুষ্ঠানত এংকৰিং কৰাৰ কথা নাছিল যদিও বিশেষ কাৰণবশতঃ আৰম্ভণিটো ময়েই কৰিব লগা হ'ল। বহাগ বাপুতি সাহোন বহাগ আটাইকে নমস্কাৰ প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু বন্তি প্ৰজ্বলনৰ পিছতে পৰ্যায়ক্ৰমে হুঁচৰি, জেং বিহু ইত্যাদি আৰম্ভ হ'ল। আমিও একেলগে নাচিলোঁ, বাগিলোঁ, ফূৰ্তি কৰিলোঁ, অকণমান সময় ধুনীয়াকৈ এনজয় কৰিলোঁ। আগতেও যাচিছিলোঁ কিন্তু আজি আনুষ্ঠানিকভাৱে আকৌ সকলোলৈকে বহাগৰ উলগ যাচিলোঁ। শ্ৰদ্ধাৰ বিভাগৰ মুৰব্বী অধ্যাপক ডাঙৰীয়াই ভাষণ দিয়াৰ পিছতে কুইজ প্ৰতিযোগিতা আৰম্ভ হৈছিল। সঞ্চালনা কৰিছিল আমাৰ মৰমৰ বন্ধু দীপজ্যোতি শৰ্মাই। প্ৰাইজ পালোঁ। ফাৰ্ষ্ট হৈছে বিতুপন, তোমালোকৰ আৰু তেওঁক এটি পুৰস্কাৰ প্ৰদান কৰিবলৈ মই যুগল ছাৰক অনুৰোধ জনাইছোঁ। বিতুপন ৰাজবংশী আজিৰ শ্ৰেষ্ঠ কুইজাৰ। আৰু কুইজত প্ৰথম হোৱাৰ পিছতে আমি আটাইয়ে মিলি দৈ চিৰা খালোঁ, আকৌ বিহু নাচিলোঁ, তাৰ লগতে পৰম্পৰাগত খেল ধেমালি যেনে পানী পাৰ, টেকেলি ভঙা ইত্যাদিও অনুষ্ঠিত হ'ল। আমি সকলোবোৰ একেলগে ধুনীয়াকৈ উপভোগ কৰিলোঁ। পাৰ আৰু সিঙে নাচনি জৰি অতীতত দেখিলে আহু বুলি নকবা মাজনী, তীতত দেখিলে আহু বুলি নকবা মাজনী। আৰু তেনেকৈয়ে সকলোৱে মিলি ফূৰ্তি ফাৰ্তা কৰি ধুনীয়াকৈ এটা সময় একেলগে অতিবাহিত কৰি আমিও আমাৰ আজি অনুষ্ঠান সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।